মহিলার জিন্দাবাদ तामुलपुराव BPF दोलोनि जयनिं हाबाफारि जों रावनिबो गेजेन नङा जों रावबो रुजुजाया UPPL दोलोनि गोबां मावथि सोद्रोमाफोरा UPPL दोलोखौ नागारनानै BPF दोलोआव जयनिं जादों। মহিলার জিন্দাবাদ গয়বারি ব্লক জিন্দাবাদ नंगौ थांनाय मैयानि मोनाबिलि समाव तामुलपुराव NDA नि बिजाथि बिश्वजित दैमारिखौ देरहाहोनो थाखाय 100 निबो बांसिन माइनरिटी सुबुंफोरा BPF नि स्टीयरिं अफिसाव फैनानै UPPL दोलोखौ नागारनानै हाग्रामा महिलारिनि दैदेननाय BPF दोलोआव जयेन जादों। मख'नो गोनांदि नलबारि जिल्लानि BTC आव गोदानै सोफादेरनाय नारायणगावनिफ्राय फैनानै बिथांमोनहा NDA नि बिजाथि बिश्वजित दैमारिखौ गोबां भटजों देरहासार खालामनायाव हेफाजाब होनानै जौगाखांनायखौ बांहोनो थाखाय BPF दोलोआव हाबदों। बे हाबाफारियावनो बाहागो लानाय गयबारि ब्लकनि BPF नि आफादगिरि जगेन बसुमतारिया तामुलपुराव NDA नि बिजाथि बिश्वजित दैमारिया देरहानाया रोखा जाबाय आरो NDA नि बिजाथि बिश्वजित दैमारिया 1 लाखनिबो बांसिन भट मोनगोन। तामुलपुर विधानसभा बियाबनि UPPL दोलोनि बिजाथि प्रमद बर'आ 30 निफ्राय 35 रोजाल' भट मोनगोन होनना फोरमायथियो। আমার এই তামুলপুর সমষ্টিত মাত্ৰ 2,17,000 আছে। 2,17,000 ভিতৰত 1,60,000 মান থাকিব। তাৰ ভিতৰতে বিভিন্ন নিৰ্দলীয় আছে, GSP আছে বা কংগ্ৰেছ আছে, তেখেতসকলক নিব। আমি ইয়াৰ ভিতৰত চবতছে আমি বেছি পাম। আমি আশাটো আমাৰ 1 লাখ মোটামুটি 15 আৰু 20 এইটো আমি পামেই। প্ৰমোদ বড়ো ইয়াত মাত্ৰ পাব 30,000 পৰা 40,000 পাব। আমি মোটামুটি 30,000 মান ব্যৱধানত আমি ইয়াৰ পৰা আমাৰ পাৰ্টিটো ওলাই লৈ যাব পাৰিম। ধন্যবাদ। অকল সংখ্যালঘু নহয়, আজি প্ৰমোদ বড়ো ডাঙৰীয়াৰ নিজৰ গৃহ নিজৰ গাঁৱৰ পৰা আজি 100জনৰ অধিক আজি আমাৰ যি নিৰ্বাচনী প্ৰচাৰ মিটিং আছিলে চাপকাটাত ইয়াত যোগদান কৰিছে। নিজৰ প্ৰমোদ বড়ো ডাঙৰীয়াৰ যিটো গৃহভূম নিজৰ গাঁৱৰ পৰাই যি নহওক আজি আৰু এই বিলিত আমাৰ নতুনকৈ আমাৰ BTC অঞ্চলত সংযোগ হৈছে। এই নলবাৰীৰ পৰা আহি এই অঞ্চলৰ পৰা আজি কেইটামান যুৱসকলে ইয়াত UPPL দলৰ পৰা যোগদান কৰিছে। এইটো আমি আদৰণীয় জনাইছোঁ, খুব ভাল। আৰু তেখেতসকলে মাত্ৰ এই অঞ্চলত UPPL হৈ পেলাই নিৰ্বাচনী প্ৰচাৰ কৰি আছিল আগতে, কিন্তু আজিৰ তাৰিখত আমাৰ লগত যোগদান কৰাৰ পাছত আমি ভাবোঁ মাইনৰিটি এৰিয়াত আৰু মাইনৰিটি সমাজৰ মাজত আৰু UPPL হৈ পেলাই প্ৰচাৰ কৰা মানুহ আমি নাই বুলি এতিয়া ভাবোঁ। আমাৰ ভোটটো দেখা দেখি আমি প্ৰত্যেক 3টা সমষ্টি আছে। এটা সমষ্টি আমাৰ ৰেখা ৰাণী দাস বড়ো ডাঙৰীয়ানী তেখেতে MCLA হৈ আছে আৰু আমাৰ ইয়াত BPFৰো মোটামুটি 17-18,000 মান ভোট আছে। ইয়াত 40,000 ভোট পাবলৈ সক্ষম হ'ব। আৰু দৰংগাজুলি সমষ্টিত আমাৰ বিজিত গৰা নাৰ্জাৰী ডাঙৰীয়া আছে। তেখেতে আজিৰ তাৰিখত NDA এটা কি বুলি কয় অধ্যক্ষ হৈ আছে আমাৰ BTCৰ। আৰু আমাৰ ইমানুৱেল মুছাহাৰী ডাঙৰীয়া সিও খেলিছিল। দুয়ো লগ লাগি পেলাই তাতেও মোটামুটি 40,000 মান ভোট ইয়াত সংগ্ৰহ হ'ব। আৰু আমাৰ এই গয়বাৰীত যেতিয়া আমি BTC ইলেকশ্যনত প্ৰমোদ বড়ো ডাঙৰীয়া আৰু আমাৰ জিতেন মুছাহাৰী ডাঙৰীয়া দুজনৰ মাজত এটা যুঁজ হৈছিলে। এই সময়ত প্ৰমোদ বড়ো ডাঙৰীয়া 30,000 পাইছিল। আমি জিতেন মুছাহাৰী ডাঙৰীয়াই 25,000ৰো অধিক ভোট পাবলৈ সক্ষম হৈছে। তেতিয়া আমাক আজিৰ তাৰিখত গেলে যিটো আমাৰ চৰকাৰ আছে 25,000ৰ পৰা আমাৰ বৰ্তমান কংগ্ৰেছেই হওক বা GSPয়ে হওক AGPয়ে হওক বা বিভিন্ন দলৰ পৰা আমাৰ 5,000টো আমাৰ লগত আহিবই। তেতিয়া আমাৰ 30,000 হ'ব। আৰু প্ৰমোদ বড়ো ডাঙৰীয়াক এই সময়ত BJP দলে ছাপোৰ্ট কৰিছিল। মোটামুটি তেখেতসকলৰ পৰা যদি আমি 15,000 মান যদি আনিব পাৰে তেতিয়াহ'লে কিমান হ'ব? মোটামুটি 40,000 মানে আহে। আৰু প্ৰমোদ বড়োৰ পৰা আমাৰ যদি BJPৰ 10,000 মান আহে তেতিয়া 20,000 মান থাকে।
মোটামুটি আমি সব মিলি পেলাই চালে আমি 1,10,000 বা 15,000 আমার প্রার্থী পাব, এইটো আমি নিশ্চিত। আৰু এই কথাটো আমি স্পষ্ট ক'ব পাৰে, এতিয়া বিভিন্ন জাতি জনগোষ্ঠী এই আমাৰ BTC অঞ্চলত হাগ্ৰামা মহিলাৰ যি নেতৃত্ব দিয়া যি BPF গভৰ্ণমেণ্ট, এই গভৰ্ণমেণ্টক লক্ষ্য ৰাখি পেলাই এতিয়া চবে NDA ভোট দিয়াৰ কাৰণে ৰেডি হৈ আছে। আমাৰ তামোলপুৰতো এনেকুৱা হৈ আছে, মাইনৰিটিসকলক হয়তো কিছুমানে কৈ আছে ইয়াত BJPৰ কেণ্ডিডেট হোৱাৰ কাৰণে দিয়াৰ কাৰণে অসুবিধা পাব বুলি কৈ আছে, কিন্তু এই কথাবিলাক আমি বুজাই পেলাই তেখেতসকলক আমি মাইণ্ড ছেট আপ কৰিব পাৰিছে। তেখেতসকলে বুজি পাইছে ইয়াত কোনো BTC অঞ্চলত কোনো জাতি ধৰ্ম ভাষা ইয়াত কোনো নাই। এতিয়া হাগ্ৰামা মহিলাৰ ডাঙৰীয়াই মাইনৰিটিসকলৰ পৰা 4জন পাৰিকৰ আমি আনিব পাৰিছে। ইয়াত এজন EM বেগম আক্তাৰা আহমেদ ডাঙৰীয়ানী EM হৈ আছে। আৰু আমাৰ এই MLA ইলেকশ্যনতো আমি মাইনৰিটিসকলৰ পৰা আমি পৰ্বতজোৰা সমষ্টিত ডক্টৰ ৰেজত কৰিম ডাঙৰীয়াক পাৰ্টি হিচাপে আমি ইয়াত প্ৰক্ষেপ কৰিছে BPF দলৰ পৰা। এইবিলাক কথা কোৱাৰ পাছত সকলো মাইনৰিটি এৰিয়াত বা মাইনৰিটি বুদ্ধিজীৱীসকলে হওক ভোটাৰসকলে হওক এতিয়া আমাৰ BPF দল আঁকোৱালি লৈছে। আৰু আমি কোৱা নিচিনাই আমাৰ হাগ্ৰামা মহিলাৰ কোৱা নিচিনাই এতিয়া BJP দলৰ যি বিশ্বজিৎ দৈমাৰী ডাঙৰীয়া তেখেতক ভোট দিয়াৰ কাৰণে চবে ৰেডি হৈ আছে। ইয়াৰ কাৰণে আমি একো চিন্তা কৰা নাই। আমি 1,10,000 বা 15,000 আমি পাম। আৰু তামোলপুৰৰ ডাঙৰীয়াই 35,000 পৰা 40,000 মান পাব, এইটো আমি জানো। কাৰণ ভোট বেছি নাই। আমাৰ এই তামোলপুৰ সমষ্টিত মাত্ৰ 1,17,000 আছে ন, 2,17,000 আছে। 2,17,000 ভিতৰত যদি 70% যদি পোল হয় তেতিয়াহ'লে 1,60,000 মান থাকিব। তাৰ ভিতৰতে বিভিন্ন নিৰ্দলীয় আছে, GSP আছে বা কংগ্ৰেছ আছে, তেখেতসকলক অলপ নিব। আমি ইয়াৰ ভিতৰত চবতছে আমি বেছি পাম। আমি আশাটো আমাৰ 1,00,000 মোটামুটি 15 আৰু 20 এইটো আমি পামেই। প্ৰমোদ বড়ো ইয়াত মাত্ৰ পাব 30,000 পৰা 40,000 পাব। আমি মোটামুটি 30,000 মান ব্যৱধানত আমি ইয়াৰ পৰা আমাৰ পাৰ্টিটো ওলাই লৈ যাব পাৰিম।